তো হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ আজি এটা নতুন ভিডিঅ'লৈ। তো আমি এতিয়া গৈ আছোঁ ই ৰিক্সালৈ মৰিগাঁও। তো আমাৰ ই ৰিক্সালৈ মৰিগাঁও তো কমচে কম 50-60 কিলোমিটাৰ হ'ব আৰু ৰিটাৰ্ণ আহিব লাগিব আজি ঘূৰি পেলাই। সকলোৱে চাই থাকিব, আপোনালোকক দেখাই আছোঁ মৰিগাঁও। এতিয়া ওলাই আছোঁ লাহে লাহে। সকলোৱে চাই থাকিব, মজা আছে। তো আমি গৈ আছোঁ, ইয়াত দেখিছে আমাৰ লগত মজা আছে একদম। এইকেইটা বহি ল'লে তো ব'লক লগ পাই আছোঁ। এইফালে গ'লে আমাৰ কঠীয়াতলি চাৰিআলি পাব, ইয়াৰ 1 কিলো এইফালে গ'লে কামপুৰ পাব। তে আমি এইফালে যাব লাগিব, চাই থাকিব সকলোৱে বঢ়িয়াকৈ। এতিয়া আমি কামপুৰ ৰোড হৈ ৰহা ওলাব লাগিব, ৰহা হৈ ডাইৰেক্ট মৰিগাঁও যাব লাগিব। স্কিপ নকৰাকৈ চাই থাকিব ভিডিঅ'টো। ছবি এতিয়া পাই গ'লোঁ আমি কামপুৰত। এতিয়া আমি খাই লওঁ, খাই কৰি লাহে লাহে ওলাই গৈ থাকিম আৰু চাই থাকিব। ফুৰি আহি আছে আৰু আমাৰ এইটো লগৰ গাইছ, আমি এতিয়া খাবলৈ আহিছোঁ। আনি আছে এয়া চব, এয়া গাইছ এতিয়া পুৰি আহি গ'ল। ইয়াত দেখিছে পুৰি একদম মজা আছে, ভাজি আচাৰ চাটনি একদম মজা আছে। পুৰি আহি গ'ল, খাই লওঁ। তো গাইছ চব্জি দেখিছে, কিন্তু চব্জি আহিছে, চব্জিটো অকণ টেষ্ট কৰি লওঁ মই। আগতেও খাওঁ মই ইয়াত, মানে ভাল লাগে খাই। পুৰি আৰু ৰুটি ধুনীয়াকৈ আচাৰ চাটনি দিয়ে, মজা আছে একদম, খাই ভাল লাগে মানে। ইয়াত দেখিছে চব্জি চব মজা আছে। টমটম ইয়াতে ৰাখি দিলোঁ ধুনীয়াকৈ। এতিয়া আমি পালোঁহি মৰিগাঁও শ'লমাৰি। তো ইয়াত দেখিছে আমাৰ পেহী, ইয়াত পানী লৈ আহিছে। তো আহি পেলাই পালোঁ, ইয়াত দেখিছে সকলোৱে। ইয়াত চাওক, ইয়াত দেখিছে না, চবেই হাত ভৰি ধুই আহিছে, মজা আছে। ইয়াত চাওক চবেই এতিয়া চাহ পানী। এইজনী মেইন মানুহজনী, বেমাৰীজনী, এই বেমাৰীজনীকে নিবলৈ আহিছিলোঁ আমি। তো গাইছ চাই থাকিব, এয়াই সিহঁতৰ ঘৰ, এয়া ঘৰৰ পৰিৱেশ। এয়া দেখিছে অকলে থাকে যিহেতু। এয়া চাওক, এই সিহঁতৰ ঘৰৰ অৱস্থা, যিহেতু মেইন মানুহজন নাই। তো সিহঁতে এনেকৈ মানে চলি থাকে আৰু ধুনীয়াকৈ। তো চাই থাকিব। এতিয়া যাবলৈ ওলাইছোঁ, সকলোৱে এতিয়া গাড়ীত বহিছে। এতিয়া গৈ আছোঁ, দেখাই গৈ থাকিম। আপোনালোকে চাই থাকিব। তো গাইছ নজাৰা চাওক, কি ধুনীয়া এটা। আমিও গৈ আছোঁ, সন্ধিয়া আহি আছে। গাইছ ইয়াত চাওক, এই মানে একদম শান্তিয়ে নাথাকে। কচুতকৈ কচু মানে, এইটো কচুতকৈ কচু, এইটো